নমস্কাৰ, ইডেন জব আপডেট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। আপোনালোকক জনাওঁ যে SLRCৰ দ্বাৰা যি গেট 3 আৰু গেট 4ৰ নিযুক্তি পৰীক্ষা হৈছিলে আৰু ইয়াৰ যি এলোটেড লিষ্ট আছিলে, এলোটেড লিষ্ট 4 আৰু 5 মে' দিনাখন ঘোষণা কৰা হৈছিলে। আৰু এলোটেড যি লিষ্ট আছিলে, এই লিষ্ট অনুসৰি আমাৰ যিসকল কেণ্ডিডেটে DEEৰ যিবিলাক বিভিন্ন ধৰণৰ ক্লাছ 3 আৰু ক্লাছ 4ৰ পোষ্ট আছিলে, এই পোষ্টসমূহৰ বাবে নিৰ্বাচিত হৈছিলে, সেই কেণ্ডিডেটসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব বুলি জনোৱা হৈছে। আৰু এই কেণ্ডিডেটসকলৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন 15 মে'ৰ পৰা 17 মে'লৈ হ'ব। টাইম হ'ব আপোনালোকৰ 10 AM পৰা 3 PM। তাৰপিছত আপোনালোকৰ ভেন্যু হৈছে কনফাৰেন্স হল অফ সমগ্ৰ শিক্ষা অভিযান অসম, কাহিলীপাৰা, গুৱাহাটী 19। অৰ্থাৎ কাহিলীপাৰাত যি আমাৰ সমগ্ৰ শিক্ষা অভিযান অসমৰ কনফাৰেন্স হল আছে, তাত 10 AM পৰা 3 PM আপোনালোকৰ 15 পৰা 17 মে'লৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু সেই যি কেণ্ডিডেটসকল আছে, কেণ্ডিডেটসকলে তেখেতসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনাখন তলত উল্লেখ কৰা যিখিনি ডকুমেণ্টছ আছে, ডকুমেণ্টছখিনিৰ অৰিজিনেল লগতে জেৰক্স কপিও লৈ যাব লাগিব। অৰ্থাৎ আপোনালোকে অনলাইন আবেদন কৰাৰ সময়ত যিখিনি অৰিজিনেল ডকুমেণ্টছ দিছিলে, তাৰ অৰিজিনেলখিনি নিয়াৰ লগতে আপোনালোকে জেৰক্স কপি নিব লাগিব। আৰু এই যি অনলাইন এপ্লিকেশ্যন আছিলে, তাৰ কপি নিব লাগিব, এডমিট কাৰ্ড নিব লাগিব, আধাৰ, পান আৰু এপিক লৈ যাব লাগিব। অৰ্থাৎ আপোনালোকে আধাৰ, পান আৰু যি ভোটাৰ কাৰ্ড আছে, ভোটাৰ কাৰ্ডৰ জেৰক্স আৰু অৰিজিন নিব লাগিব, আৰু এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব লাগিব। আৰু ভেৰিফিকেশ্যনৰ বাবে আপোনালোকৰ যি ডেট ৱাইজ কেণ্ডিডেটৰ নাম আছে, সেই নাম DEEৰ অফিচিয়েল ৱেবছাইট DEE.assam.gov.in উল্লেখ কৰা হ'ব। আৰু 17 লগতে আপোনালোকৰ 15 পৰা যিহেতু 17 মে'লৈকে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাত যদি কিবা জেনুইন কাৰণবশতঃ আপোনালোকে কোনোবা কেণ্ডিডেটে উপস্থিত থাকিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে সেই যি তথ্যভিত্তিক আপোনালোকৰ এভিডেঞ্চ আছে, এভিডেঞ্চ বা প্ৰমাণপত্ৰ আছে, প্ৰমাণপত্ৰ লৈ আপোনালোকে 18 মে' দিনাখন ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত থাকিব পাৰিব। আৰু তাৰ বাবে ইয়াত DEEৰ তৰফৰ পৰা এলাউ কৰা হ'ব বুলি জনোৱা হৈছে। আৰু কেণ্ডিডেটসকলকহে অকল মাত্ৰ কেণ্ডিডেটসকলকহে ইয়াৰ যি ভেন্যু আছে, ভেন্যুৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ'ব বুলি জনোৱা হয়। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে, আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকলে আমাৰ চেনেলত নতুন, তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।